নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ নতুন ভিডিঅ'লৈ তথা আমাৰ ইউটিউব চেনেললৈ, য'ত আমি এষ্ট্ৰলজি, বাস্তু তথা ৰাশিফল সম্বন্ধীয় ভিডিঅ'ৰ সৈতে আলোচনা কৰোঁ। আহক তেন্তে আজি ভিডিঅ'ত জানি লওক 27 তাৰিখে 12টা ৰাশিৰ ৰাশিফল কেনেকুৱা হ'ব আৰু তেওঁলোকৰ দিনটো কেনেকুৱা যাব। লগতে অনুৰোধ জনাই থওঁ যে আমাৰ চেনেলটো যদি ভিডিঅ'বিলাক ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ লগতে সদায় দৰে এষ্ট্ৰলজি বিষয়ক ভিডিঅ' পাই থাকিবলৈ ৰাশিফল সম্বন্ধীয় যিকোনো ভিডিঅ' আমাৰ চেনেলত পোনপ্ৰথমে পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আহক এতিয়া আমি মূল ভিডিঅ'লৈ আগবাঢ়ি যাওঁ। প্ৰথমে আমি আলোচনা কৰিম মেষ, কৰ্কট আৰু মকৰ ৰাশিৰ বিষয়ে। চাকৰি ব্যৱসায় আদিত উন্নত হ'ব, সন্তানৰ পৰা সুখ লাভ কৰিব। লগতে বৈবাহিক জীৱন সুখৰ হ'ব, দাম্পত্য জীৱনত যথেষ্ট সুখ আহিব, জীৱনসংগীৰ লগত সম্পৰ্ক মধুৰ হ'ব। যোজনা বনাই কাম কৰি আগবাঢ়িলে শুভফল লাভ কৰিব তথা ব্যৱসায় আদিত যোজনা কৰিলে সফলতা লাভ কৰিব। এইবাৰ আমি আলোচনা কৰিম বৃষ, ধনু আৰু মীন ৰাশিৰ বিষয়ে। আপোনাৰ দিনটো ভালদৰে পাৰ হৈ যাব, ব্যৱসায় আদি উন্নত হ'ব, সুখবৰ লাভ কৰিব পাৰে, আৰ্থিক স্থিতি আদিও উন্নত হোৱা দেখা যায়। এইবাৰ আমি আলোচনা কৰিম মিথুন, বৃশ্চিক আৰু তুলা ৰাশিৰ বিষয়ে। দিনটো আপোনালোকৰ অনুকূল হ'ব, কিন্তু চাকৰিৰ ক্ষেত্ৰত বিশেষ শুভ দেখা যায়, অৰ্থাৎ নিবনুৱাসকলৰ শুভফল লাভ হ'ব, সুখবৰ লাভ কৰিব পাৰে। লগতে প্ৰেম প্ৰণয়ৰ ক্ষেত্ৰত বিশেষ শুভফল লাভ কৰিব। এইবাৰ আমি আলোচনা কৰিম সিংহ, কন্যা আৰু কুম্ভ ৰাশিৰ বিষয়ে। দিনটো আপোনালোকৰ কাৰণে শুভ হ'ব, নতুন কাম আৰম্ভ কৰিব পাৰিব, নতুন বাহন আদি ক্ৰয় কৰাৰ যোগ আছে, বিশেষ শুভ খবৰ লাভ কৰিব, জীৱনত এটা বেলেগ পৰিচয় লাভ কৰিব, অৰ্থাৎ মান সন্মান প্ৰতিষ্ঠা বৃদ্ধি পাব আৰু আধৰুৱা কাম সম্পূৰ্ণ হোৱাত সফলতা লাভ কৰিব। বন্ধুবান্ধৱীসকল, এয়া আছিল 12টা ৰাশিৰ 27 মাৰ্চ তাৰিখে হ'ব লগা ভাগ্যফলৰ বিষয়। যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰটো কৰিবই, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনে ধৰণৰ ৰাশিফল সম্বন্ধীয় ভিডিঅ' পোনপ্ৰথমে আমাৰ চেনেলত পাবলৈ। ধন্যবাদ।